হিৰাৰ্থ শৰ্মা তেওঁৰ ব্যৱহাৰৰ বিষয়ে পূৰ্বতে মই অৱগত নাছিলোঁ, কিন্তু তাৰ পাছত যেতিয়া তেওঁ আহি উপস্থিত হলি তেওঁ আমাক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে ছিংগাপুৰ যেহেতু যথেষ্ট শান্তিপ্ৰিয় জেগা, তাত সকলো মানুহে ঠাণ্ডাকৈ থাকে, কিন্তু সেই স্থানত তেওঁ যথেষ্ট হৈ হাল্লা কৰিছিল আৰু যাৰ ফলত আচলতে আমি যি ফটো সংগ্ৰহ কৰিছিলোঁ অসমৰ ৰাইজৰ বাবে ছিংগাপুৰৰ পৰা বা যি ভিডিঅ' সংগ্ৰহ কৰিছিলোঁ সেইখিনি ডিলিট কৰিবলৈ বাধ্য কৰাইছিল। তাৰ স্থানীয় আৰক্ষীহঁতে স্থানীয় আৰক্ষী আহি আমাক প্ৰশ্ন কৰিছিল যে আপোনাৰ হাতত কি ভিজা আছে। যেতিয়া আমি কৈছিলোঁ যে মোৰ হাতত বৰ্তমান ছিংগাপুৰৰ টুৰিষ্ট ভিজা আছে, তেওঁ আমাৰ ভিজাখন চাবলৈ বিচাৰিলে। ভিজাখন আমি দেখুৱাত তেওঁ ক'লে যে আপোনাৰ হাতত যেহেতু এখন টুৰিষ্ট ভিজা আছে আৰু ছিংগাপুৰৰ যি নীতি নিয়ম আইন কানুন যথেষ্ট কঠোৰ, গতিকে আমি সেইখন ভিজা লৈ তাত কোনো ধৰণৰ কাম কৰিব নোৱাৰোঁ বা ৰিপৰ্টিং কৰিব নোৱাৰোঁ। ৰিপৰ্টিঙৰ কাৰণে অথবা কাম কৰিবলৈ হ'লে আমাক বেলেগ ভিজা লাগিব। আৰু তেতিয়া তেওঁলোকে মোৰ হাতৰ পৰা ফোনটো লৈ লৈছিল। মোৰ হাতৰ পৰা ফোনটো লৈ সকলোবোৰ ভিডিঅ' এটা এটাকৈ তেওঁলোকে পৰীক্ষা কৰি তাৰ ভিতৰত কৰা সকলোবোৰ ভিডিঅ' ডিলিট কৰিবলৈ আমাক নিৰ্দেশ দিছিল আৰু তেওঁলোকে আচলতে নিজৰ হাতেৰে সেইখিনি ডিলিট কৰি দিছিল। মেনেজাৰৰ নাম হৈছে হিৰাৰ্থ শৰ্মা।